ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ BTCৰ EM আৰবান ডিপাৰ্টমেণ্টৰ মাননীয় ৰমনাৰায়ণ ডাঙৰীয়া আহিছে আমাৰ ট্ৰেন্সপৰ্ট মিনিষ্টাৰ EM মাননীয় ৰণেন্দ্ৰ নাথজি ডাঙৰীয়া আহিছে আৰু ডিপাৰ্টমেণ্টৰ CSD ডাঙৰীয়া আহিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আজি আমি নতুনকৈ BTR চুক্তিৰ পিছত যিখিনি 17 বছৰীয়া চৰকাৰ চলিছিল হাগ্ৰামাৰ আমলত এই 17 বছৰৰ ভিতৰত যি মানে কাম কাজৰ ক্ষেত্ৰত যিটো আমি দেখিলোঁ আজিৰ তাৰিখত মানে আমাৰ টাউন কমিটিৰ পৰা যিটো ইয়াত আঁচনি ধাৰ্য কৰিছিলে 46 লাখ এইটো 2 বছৰতকৈ অধিক সময় হৈ গ'ল সম্পূৰ্ণ হোৱা নাই তাৰ কাৰণে আমি এইটো মানে সাৰ্ভে কৰিছোঁ আৰু ক'ত কি হৈ আছে এইখিনি মানে তথ্যবিলাক জানাৰ কাৰণে আহিছোঁ পৰ্যায়ক্ৰমেভাৱে আমি ইয়াৰ উচিত মানে তথ্যটো ওলাই লওঁ তাৰপিছত যিখিনি আধৰুৱা কাম আছে সেইখিনি পৰ্যায়ক্ৰমেভাৱে আমি কৰাই লৈ যাম বুলি ভাবিছোঁ সেইখিনিও আমি চাই ল'ম ক'ত কি হৈছে যিহেতু আমি বৰ্তমান লকডাউনে আমাক গোটেইখিনি ডিপাৰ্টমেণ্টবিলাক কাম কাজৰ ক্ষেত্ৰত মানে লেট কৰি পেলাইছে তাৰ কাৰণে অসুবিধাটো সেইটোৱে মানে লকডাউনৰ কাৰণে কাৰণ মানে নতুন চৰকাৰ আহিলেতো নতুন ভিজিট কৰিবই লাগিব যিহেতু নতুন পৰিকল্পনা আছে আমাৰ উদ্দেশ্য লক্ষ্য আছে আমাৰ যিহেতু টাউনটো মই যেতিয়া MCLA হিচাপে আছিলোঁ মানে 10 চনত তেতিয়াই মই টাউন কমিটিটো মানে গঠন কৰাৰ কাৰণে মানে অফিচিয়েলি যি প্ৰচেষ্টা মই হাতত লৈ 4 মাৰ্চত মানে ঘোষণা কৰিব 4 মাৰ্চত টেম্পৰাৰী অৰ্ডাৰ আনিছিলোঁ তাৰপিছত 26 জুনত পাৰ্মানেণ্ট অৰ্ডাৰ আনিব পাৰিছোঁ পিছত ঘোষণাটো মই কৰিব নোৱাৰিলোঁ পিছত ইলেকশ্যন ছিষ্টেম আহিলে ইলেকশ্যনৰ আকৌ মই কিবা হ'ল পৰাজিত হৈ থাকিল তাৰপিছত এতিয়া যিখিনি টাউনৰ 8টা ৱাৰ্ডৰ ভিতৰত যি কাম কাজ আছে যিখিনি অফিচ আদালত আছে আৰু তাৰে ভিতৰত যিখিনি মানে অনুষ্ঠান প্ৰতিষ্ঠান আছে এইখিনি যথেষ্ট আছে অকল্পনীয় অৱস্থাত আছে সজাই তোলাৰ কাৰণে সময় লাগিব হিচাপে আকৌ মই সুবিধা এটা পাইছোঁ BTR চৰকাৰৰ সংগী হিচাপে প্ৰমোদ বড়ো চিফ ডাঙৰীয়াৰ মানে মই এজন সমভাগী হিচাপে কেণ্ডিডেট হিচাপে তেখেতৰ হৈ কাম কৰিব পাৰিছোঁ সুবিধা এটা পাইছোঁ হিচাপে নিশ্চয় মোৰ সপোন আছে গড়েশ্বৰ যিখিনি টাউন এৰিয়াত যাতায়াতৰ ব্যৱস্থাৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠানত যিখিনি কৰণীয় কাম আছে পৰাপক্ষলৈকে আপ্ৰাণ চেষ্টা কৰিম এইখিনি মই ক'লোঁ নতুন আঁচনিৰ ক্ষেত্ৰত যিবিলাক ড্ৰেইনেজ ছিষ্টেম এইখিনি প্ৰথম পদক্ষেপ ল'ম বুলি ভাবিছোঁ আৰু টাউনৰ যিখিনি মানে যাতায়াতৰ যিখিনি যান বাহনৰ অসুবিধা ইয়াত এটা মানে গ্ৰেছ ট্ৰেন্সপৰ্ট ছিষ্টেমত আমি কেনেকৈ ষ্টেণ্ড কৰিব পাৰোঁ এইখিনি সুবিধা কৰিম বুলি পৰিকল্পনা আছে নিৰ্বাচন প্ৰায় 7 মাহ নিৰ্বাচনৰ আগত বৰ্তমানত মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব শ্ৰী মহোদয় যিহেতু BTR চৰকাৰৰ দ্বাৰা আমাৰ সমষ্টিত আমি 20 কোটি টকা মানে PWD ডিপাৰ্টমেণ্টত পাইছিলে ভিতৰে আমি 16টা ৰাস্তা CC ব্লকৰ কাম চলি আছে গুডউইলৰ নামত আৰু 2টা আমি আজি কদমগুৰি আৰু মানে চনবাৰী গেন্দাজৰত আমি 2টা ৰাস্তা 800 মিটাৰ আৰু 1.5 কিলোমিটাৰ ৰাস্তা আমি উদ্বোধন কৰি আহিছোঁ ভিতৰে 18টা ৰাস্তা CC ব্লকত আমি কাম কৰিবলৈ সক্ষম হৈছোঁ কোৱাটো বিৰোধী পক্ষতে বিভিন্ন ধৰণৰ কথা ক'বই কিন্তু কামটোতো আমি কৰিছোঁ 17 বছৰত যি ৰাস্তা হোৱা নাই বৰ্তমানৰ মই 18টা ৰাস্তা পাবলৈ গৈ আছে কাম চলি আছে অনগোয়িং বৰ্তমান চলি আছে সেইটোতো ফলাক ল'ব লাগিব ছাৰ যেহেতু BTC নিৰ্বাচন সমাপ্ত হ'ল ইতিমধ্যে এটা ছিষ্টেম আছে যে গড়েশ্বৰ পৌৰসভাত যদিও পৌৰপতি কাকো নিব নোৱাৰে স্থানীয় যিটো MCLA আছে তেখেতে দায়িত্ব ল'ব পাৰে আপোনাক কিয় দিয়া নাই বুলি ভাবে এতিয়ালৈকে দায়িত্ব দিয়া নাই নহয় আমাক দায়িত্বটো দিছে অফিচিয়েলি প্ৰচেছ চলি আছে যোৱা 7 তাৰিখতে ওলাব লগা আছিলে আকৌ লকডাউনটো বঢ়াই দিয়াৰ কাৰণে মানে আমাৰ ল অফিচাৰ ডাঙৰে আৰু মানে 15 তাৰিখ অহাকালি ডেট এটা দিছে অহাকালি নিশ্চয় আমাৰ ওলোৱা মানে চান্স আছে এতিয়া বৰ্তমানটো আমাৰ দলে আমাক মোক আৰু বৰ্তমান মানে মোক ৰাখিছে চেয়াৰমেন হিচাপে বাকি মানে ভাইচ চেয়াৰমেন হিচাপে BJP দলৰ পৰা এজন আমাৰ ঋষভ
ডাঙৰ এক ভাইচ চেয়াৰমেন হিচাপে ৰখা হৈছে আৰু আপুনি থাকি যাবনে পৰৱৰ্তী নিৰ্বাচন হ'ব পৰ্যায়ক্ৰমে সময়ে কি কয় যদি দায়িত্ববিলাক বাঢ়ে তেতিয়া মানে চেঞ্জ কৰি ল'ম নিৰ্বাচন হোৱাৰ কথা কৈছিলে নিৰ্বাচনৰ আগত মানে বিচিডিচি হওক বা পৌৰসভা হওক সকলো নিৰ্বাচন হ'ব বুলি কৈছিলে সেইখিনি কথাত আপোনালোকে জ্ঞাত যিহেতু কৰোণা ভাইৰাছে চব কামে মানে লগ কৰি দিছে তাৰ কাৰণে ছিষ্টেমেটিকলি কাম যিমানখিনি কৰিব লাগে এতিয়া চাওক আপোনালোকে বুজি পায় মানে 10টাৰ পৰা 11টাহে অফিচটো চলে তাৰপিছত বন্ধ হয় তেতিয়াতো কাম নিৰ্বাচনটো পৰ্যায়ক্ৰমভাৱে হোৱাটো চিয়'ৰ এণ্ড চাৰ্টেন আৰু আমাৰ যিটো অসম চৰকাৰটো আমাৰ এই চৰকাৰ হ'ল সমভাগী চৰকাৰ হিচাপে যিহেতু এইটো মানে নিৰ্বাচন হোৱাটো 100%। থেংক ইউ সেইটোৱে ক'লোঁ মই মাল্টি ইউটিলিটি আমাৰ এয়া হ'ব আৰু বিশেষকৈ আমাৰ যিটো চব চহৰখিনি আৰু এটা সমস্যা আছে এইটো হ'ল গাৰ্বেজ তো গাৰ্বেজৰ কাৰণে প্ৰপাৰ ব্যৱস্থা মই গড়চৰত তেনেকুৱা দেখা পোৱা নাই ডাম্পিং গ্ৰাউণ্ডটো নদীৰ কাষত আছে এইটো আমাৰ ৱাটাৰ পলিউশ্যন হ'ব পাৰে তাৰ কাৰণে আমাৰ গোটেই BTADত চৰকাৰে চিন্তা কৰি আছে যে আমি জিৰ' ডাম্পিং গ্ৰাউণ্ড বনাম তো গোটেইখিনি আমি ৱেষ্ট মেটেৰিয়েল যাতে ৰিচাইকেল কৰিব পাৰোঁ আমি যাতে কম্প'ষ্ট বনাব পাৰোঁ আমি ৰিচাইকেলৰ মেথডত যাব লাগিব আমি মডাৰ্ণ মেথডত যাব লাগিব আছে তাৰ আগতে আমাৰ কোড অফ ইয়াৰ গড়চৰত ঘোষণা খালি গড়চৰত বুলি নহয় আমাৰ ওদালগুৰিও ঘোষণা হোৱা নাই বাসুগাঁও ঘোষণা হোৱা নাই কিছুমান টেকনিকেল প্ৰব্লেম আছে হয়তো আমাৰ যিখিনি মেম্বাৰসকল লাগে মেম্বাৰসকলৰ আমাৰ এতিয়াও লিষ্ট হয়তো তৈয়াৰ হোৱা নাই এইটো দুটা পাৰ্টিৰ পৰা আমাৰ মেম্বাৰসকল চেয়াৰমেনসকল ভাইচ চেয়াৰমেনসকল আমাক দিব লাগে এইখিনি আমাৰ কমপ্লিট হোৱা নাই তাৰ কাৰণে টাউন কমিটিটো আমি এতিয়ালৈকে ঘোষণা কৰিব পৰা হয় কোকৰাঝাৰত হৈছে হা নহয় গোটেইকেইটা এতিয়া কোকৰাঝাৰত হৈছে আমাৰ গোসাইগাঁৱত হৈছে কিন্তু বাসুগাঁৱত হোৱা নাই তেনেকুৱা ধৰণত আমাৰ টংলাও হোৱা নাই টংলা হৈছে আমাৰ ওদালগুৰি হোৱা নাই তেনেকুৱা আমাৰ গড়েশ্বৰ হোৱা নাই তো কিছুমান হৈছে কিছুমান হোৱা নাই তাৰ অলপ টেকনিকেল প্ৰব্লেম আছে কিছুমান আমি আৰু অলপমান ছাৰ্ভে কৰিব দিছিলোঁ কিছুমানত আমি টাউন ৱাৰ্ডবোৰ বঢ়াব দিছিলোঁ তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কাম আছে সেইখিনি হোৱা নাই তো ইতিমধ্যে হয়তো কোড অফ কণ্ডাক্ট লকডাউন যদি আমাৰ হয়তো কালি যদি আঁতৰি যায় তাৰপিছত হয়তো 2 এদিনৰ ভিতৰত গড়েশ্বৰ হ'ব আৰু এসপ্তাহ ভিতৰত হয়তো আমাৰ বাসুগাঁও হ'ব তাৰপিছত আমাৰ ওদালগুৰি হ'ব টাউন কমিটি এৰিয়া যিবোৰ পৌৰসভা এলেকা বিভিন্ন আঁচনি দিছে বিভিন্ন কাম কৰিছে হোৱা নাই বুলি নহয় সব কাম 100% হয়তো সফল হোৱা নাই সব কাম এনেকুৱা সকলো ডিপাৰ্টমেণ্টৰে থাকে হয়তো 100% গোটেইকেইটা কাম সফল নহ'বও পাৰে কিছুমান এনেকুৱা লেহেমীয়া থাকে বিভিন্ন ধৰণৰ ইছ্যু থাকে কেতিয়াবা পাব্লিক ইছ্যু থাকে কেতিয়াবা কণ্ট্ৰেক্টৰ ইছ্যু থাকে কেতিয়াবা ফাইনেন্সিয়েল ইছ্যু থাকে কেতিয়াবা বিভিন্ন ধৰণৰ ইছ্যুবোৰ থাকে এতিয়া যি মই গড়চৰত মাত্ৰ আহি পাইছোঁহে এতিয়া গড়চৰতটো মই প্ৰজেক্টখিনি ঘূৰি চাম তাৰপিছত কিয় কোনটো ইছ্যু পাৰ্টিকুলাৰ এটা এটা ষ্ট্ৰাকচাৰ আমি চালে তেতিয়া গম পাম কোনটোত কি গাফিলতা আছে বা কিহৰ কাৰণে হোৱা নাই তাৰে ইলেক্ট্ৰিচিটি বিল বোলে পাব্লিকে দিব লাগে একৰ্ডিং টু ৰুল হাইমাছ যিখিনি লাইট লগোৱা হয় সেইখিনি ইলেক্ট্ৰিচিটি বিলটো পাব্লিকে দিব লাগে কিন্তু পাব্লিকে যিহেতু ইলেক্ট্ৰিচিটি বিলটো দিব পৰা নাই তাৰ কাৰণে এইখিনি বন্ধ আছে নিশ্চয়কৈ আজি কোনোবা এটা ষ্ট্ৰাকচাৰ কোনোবাই 10 বছৰৰ পৰা এনেকুৱা বহুত জেগাত আছে 10 বছৰৰ পৰা ফাউণ্ডেশ্যন বনাই থৈছে কিন্তু আজিলৈকে ষ্ট্ৰাকচাৰটো উঠি অহা নাই 70% 80% পইচা উঠাই লৈ গৈছে কামখিনি আগবঢ়া নাই তেনেকুৱা বহুত ধৰণৰ কাম আছে তো এতিয়া মই ফিল্ডত গ'লে মই গম পাম কোনটো ষ্ট্ৰাকচাৰ কিহৰ কাৰণে থাকি গ'ল সেইটো মই প্ৰজেক্ট ৱাইজ মই এইখিনি গোটেইখিনি তদন্ত কৰিম